নমস্কাৰ কমপ্লিট গ্ৰামাৰ সিৰিজৰ আজি ক্লাস 15 হয় আজিৰ এই ক্লাসটোত আমি ডিসকাস কৰিবলৈ যত্ন কৰিম এবাউট সেন্টেন্স সেন্টেন্স আমি তিনি প্ৰকাৰ পাওঁ সিম্পল সেন্টেন্স কম্পাউন্ড সেন্টেন্স আৰু কমপ্লেক্স সেন্টেন্স আজিৰ এই ভিডিওটোত আমি সিম্পল সেন্টেন্স কম্পাউন্ড সেন্টেন্স আৰু কমপ্লেক্স সেন্টেন্সৰ সবিশেষ জানিবলৈ যত্ন কৰিম ভিডিওটো ইন্টাৰেষ্টিং হ'ব আৰু এক্সাম পাৰপজৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চাওক কনসেপ্টটো সহজে বুজিব পাৰিব সো আহক এটা টপিকটো ডিসকাস কৰো সিম্পল সেন্টেন্স কম্পাউন্ড সেন্টেন্স বা কমপ্লেক্স সেন্টেন্সৰ বিষয়ে জানিবলৈ যোৱাৰ আগত প্ৰথমতে আমি জানিব লাগিব ক্লজৰ বিষয়ে ক্লজ কি হয় তাৰ বিষয়ে আমি জানিব লাগিব আপোনালোকে নিশ্চয় শুনিছে বা নিশ্চয় গ্ৰামাৰ বুক আদিত পাইছে ক্লজ মানে কি হয় ক্লজ মানে হল বাক্যৰ অংশ যেতিয়া আমি কোনো বাক্যৰ অংশ কওঁ তাক কোৱা হয় ক্লজ এটা সব ক্লজত কি থাকে এটা সাবজেক্ট থাকে এটা ভার্ব থাকে যিকোনো ক্লজত এটা সাবজেক্ট থাকিব এটা ভার্ব থাকিব আৰু এই ক্লজবোৰ কিছু ক্ষেত্ৰত মিনিংফুল হয় এই ক্লজবোৰ মিনিংফুল হয় না বুলি কওঁতে আপুনি ক'ব পাৰে হয় ক্লজবোৰ মিনিংফুল হয় এটা সব ক্লজ আমি দুই প্ৰকাৰৰ পাওঁ এক প্ৰকাৰৰ সাবঅৰ্ডিনেট ক্লজ মেইন ক্লজ এনে ধৰণে আপোনালোকে নিশ্চয় জানে সো সাবঅৰ্ডিনেট ক্লজ বা মেইন ক্লজ আপুনি মনত ৰখাতকৈ আপোনালোকে মনত ৰাখিব পাৰে independent clause মই শৰ্টত লিখি দিছো independent clause আৰু dependent clause so এনে ধৰণে আপোনালোকে মনত ৰাখিব পাৰে independent clause আৰু dependent clause আমি দুটা clause পাওঁ এটা সব independent clause কি হ'ব dependent clause কি হ'ব এটা সব clause মানে আমি গম পালো যে বাক্যৰ অংশ clause কোনো মিনিং প্ৰকাশ কৰিব পাৰে নে ডেফিনেটলি পাৰে এটা ক্লজ আমি কে প্ৰকাৰৰ পালো দুই প্ৰকাৰৰ পালো ইনডিপেন্ডেন্ট ক্লজ আৰু ডিপেন্ডেন্ট ক্লজ এটা সব ইনডিপেন্ডেন্ট ক্লজ কোনবোৰ হয় যিবোৰ ক্লজে অন্য এটা ক্লজৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয় যিবোৰ ক্লজ অন্য এটা ক্লজৰ ওপৰত নিৰ্ভৰ নকৰাকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে তাক কোৱা হয় ইনডিপেন্ডেন্ট ক্লজ ইনডিপেন্ডেন্ট মানে কি স্বাধীন ক্লজ এটা সব ডিপেন্ডেন্ট ক্লজ ডিপেন্ডেন্ট মানে কি কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰা ডিপেন্ডেন্ট আপোনালোকে নিশ্চয় ওয়াৰ্ডটোৰ মিনিংৰ মতে আপোনালোকে গলে বাক্যখিনি ৰিকগনাইজ কৰিব পাৰিব এটা সব ডিপেন্ডেন্ট মানে কি কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰা এটা সব ডিপেন্ডেন্ট ক্লজটো কি হ'ব এই ডিপেন্ডেন্ট ক্লজটোৱে অন্য এটা ক্লজৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব তেতিয়াহে ডিপেন্ডেন্ট ক্লজটোৰ এটা প্ৰপাৰ মিনিং উলাব পাৰে এটা সব ইনডিপেন্ডেন্ট ক্লজটো মিনিংফুল হৈ পৰিলে সো এটা সব এটা ক্লজত সাবজেক্ট আৰু ভার্ব থাকিবই লাগিব এটা সব মই যদি এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাবলৈ যত্ন কৰো মই যদি এটা ডিপেন্ডেন্ট ক্লজ লওঁ সৰি ইনডিপেন্ডেন্ট ক্লজ লওঁ এটা মানে স্বাধীন এটা ক্লজ লওঁ মই ক'ব পাৰো যে মই যদি এটা বাক্য লওঁ যে she came here yesterday এই বাক্যটো সব মই বাক্যটোৰ দ্বাৰা কি কলো she came here yesterday তাই যোৱাকালি ইয়ালৈ আহিছিল এই বাক্যটোৱে কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰিছে নেকি ডেফিনেটলি নাই কৰা she came here yesterday তাই যোৱাকালি ইয়ালৈ আহিছিল এই বাক্যটোৱে কাৰো ওপৰত নিৰ্ভৰ কৰিব লগা হোৱা নাই গতিকে কোনো অন্য বাক্য বা অন্য ক্লজৰ ওপৰত নিৰ্ভৰ নকৰাকৈ এই বাক্যটোৱে এটা প্ৰপাৰ মিনিং দিব পাৰিছে যেতিয়া অন্য কোনো ক্লজৰ ওপৰত নিৰ্ভৰ নকৰাকৈ এটা বাক্য এটা প্ৰপাৰ মিনিং উলিয়াব পাৰে তাক কোৱা হয় ইনডিপেন্ডেন্ট ক্লজ এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিছে মই যদি এটা ডিপেন্ডেন্ট ক্লজৰ এক্সাম্পল লওঁ অন্য বাক্যৰ ওপৰত নিৰ্ভৰ কৰা এটা ক্লজ লওঁ মই যদি কওঁ who paid the bill আৰু লাষ্টত মই ফুল ষ্টপ দিলো মই ক'লো যে who paid the bill যিজনে বিলটো পে কৰিছিল who paid the bill যিজনে বিলটো পে কৰিছিল বা যিজনে বিল পে কৰিছিল সো এই বাক্যটো সব যিজনে বিল পে কৰিছিল এই বাক্যটো কিবা অৰ্থ ওলালানে মিনিংটো ওলাইছে ক্লজটোৰ এটা মিনিং আছে সব বাক্যটো কৈছে who paid the bill যোনে বিলখন দিছিল যোনে পইচাটো পেমেন্ট কৰিছিল এই বাক্যটোৱে কাৰোৰ কোনো এটা অন্য ক্লজৰ ওপৰত নিৰ্ভৰ নকৰাকৈ বাক্যটোৰ অৰ্থ ওলাব নোৱাৰে সো যেতিয়া এনে ধৰণৰ ক্লজ এই ক্লজটো সব এটা সাবজেক্ট আছে এটা ভার্ব আছে আৰু এটা আদাৰ পাৰ্ট আছে সো ডেফিনেটলি আছে এই বাক্যটোৰ এটা সাবজেক্ট আছে এটা ভার্ব আছে সো ক্লজ খিনি সদায় সাবজেক্ট আৰু ভার্ব থাকিবই আৰু ইনডিপেন্ডেন্ট ক্লজে স্বাধীনভাৱে অৰ্থ প্ৰকাশ কৰিব ডিপেন্ডেন্ট ক্লজে অন্য এটা ক্লজৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব এই বাক্যটো যদি মই কওঁ who paid the bill যিজনে বিলটো পে কৰিছিল কোনো অৰ্থ নাইকিয়া হৈ আছে মই যদি কওঁ this is the boy এইজনে লৰাজন who paid the bill এই this is the boy মই যেটো কলো this is the boy এইজনেই লৰাজন
এইজনে লৰাজন দিস ইজ দ্য বয় এইজনে লৰাজন হু পেইড দ্য বিল যিজনে বিলটো পে কৰিছিল এতিয়াহে বাক্যটোৰ অৰ্থ ওলাইছে দিস ইজ দ্য বয় এইজনে লৰাজন এনে ধৰণে আমি যেতি ডিপেন্ডেন্ট ক্লজৰ কথা ক'বলৈ যাওঁ ডিপেন্ডেন্ট ক্লজে এনে ধৰণে অন্য এটা ইনডিপেন্ডেন্ট ক্লজৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় এতিয়া হয়তো আপোনালোকে নিশ্চয় ক্লজৰ বিষয়ে বুজিব পাৰিলে ক্লজ আমি বিভিন্ন ধৰণৰ পাওঁ নাউন ক্লজ পাওঁ এডভাৰ্ব ক্লজ পাওঁ এডজেক্টিভ ক্লজ পাওঁ Noun clause, adverb clause, adjective clause or upor more details video bonwa ase he video ketar link moi upor I button or tolor description box ot di dibole jotno korim apnaloke he video keta sai noun clause, adverb clause, adjective clause or bikhoye hobikhe janibo paribo eta apnalokor monot hoyto question ahibo pare noun clause ki hoy adverb clause ki hoy adjective clause ki hoy noun mane ki noun mane hol subject ba object or sthanot bebohar hua kono nam so সেই যেটো নামৰ পৰিৱৰ্তে আমি এটাতকৈ বেছি ওয়াৰ্ড ব্যৱহাৰ কৰো তাকে কোৱা হয় নাউন ক্লজ আমি কেতিয়াবা সাবজেক্টৰ স্থানত নাউন ক্লজ বা অবজেক্টৰ স্থানত নাউন ক্লজ ব্যৱহাৰ কৰি বাক্যখিনি ক'ব লগা হয় যদি আপোনালোকে সেইখিনি বিষয় জানিব বিচাৰে প্লিজ এই ডেসক্ৰিপচন বক্সত বা ওপৰৰ আই বটনত ভিডিও এটা লিংক দি থোৱা আছে আপোনালোকে চাই ল'ব পাৰিব এডভাৰ্ব ক্লজ এডভাৰ্ব মানে কি এডভাৰ্ব মানে হ'ল যেটো ওয়াৰ্ডে ভাৰ্বক এমফেসাইজ কৰে ভাৰ্বৰ বিষয়ে বৰ্ণনা কৰে তাক কোৱা হয় এডভাৰ্ব সো এডভাৰ্ব ক্লজ মানে কি বাক্যৰ অংশ এটা বাক্যৰ অংশ যেটো বাক্যৰ অংশই এডভাৰ্বৰ বিষয়ে ভাৰ্বৰ বিষয়ে বৰ্ণনা কৰিব ঠিক তেনে ধৰণে এডজেক্টিভ ক্লজ এডজেক্টিভ মানে কি যি নাউন বা প্ৰনাউনৰ বিষয়ে বৰ্ণনা কৰে ঠিক তেনে ধৰণে এডজেক্টিভ ক্লজ মানে কি হ'ব যি নাউন বা প্ৰনাউনৰ বিষয়ে বৰ্ণনা কৰিব হেইটো এটা মাত্ৰ ওয়াৰ্ড নহয় এটা বাক্যৰ অংশ হ'ব এতিয়া আপোনালোকে হয়তো নিশ্চয় নাউন ক্লজ এডভাৰ্ব ক্লজ এডজেক্টিভ ক্লজৰ বিষয়ে এটা আইডিয়া ল'ব পাৰিলা আপোনালোকে ভিডিও কেটা চোৱাৰ লগে লগে সম্পূৰ্ণ আইডিয়া ল'ব পাৰিব এতিয়া আমি জানিবলৈ যত্ন কৰো সিম্পল সেন্টেন্স কম্পাউন্ড সেন্টেন্স আৰু কমপ্লেক্স সেন্টেন্স কি হয় প্ৰথমে আমি চাওঁ সিম্পল সেন্টেন্স কি হয় সিম্পল সেন্টেন্সত সদায় মনত ৰাখিব এটাই মাত্ৰ ক্লজ থাকিব আৰু হেই ক্লজটো ইনডিপেন্ডেন্ট হ'ব যেতিয়া এটা মাত্ৰ ক্লজ থাকিব আৰু হেই ক্লজটো যদি ইনডিপেন্ডেন্ট হয় হেই ক্লজটো কোৱা হয় সিম্পল সেন্টেন্স সো তিনটা এক্সাম্পল আছে এই তিনটা এক্সাম্পল চালে আপোনালোকে সহজে বুজিব পাৰিব সো ইনডিপেন্ডেন্ট ক্লজ মানে আমি অলৰেডি বুজিলো যে ইনডিপেন্ডেন্ট ক্লজে অন্য কোনো ক্লজৰ সহায় নলৱাকৈ এটা প্ৰপাৰ মিনিং express কৰিব পাৰে সো ফাৰ্স্ট সেন্টেন্স হক কি কৈছে I can do it মই এটো কৰিব পাৰো বাস আপোনাক অন্য কোনো ক্লজৰ প্ৰয়োজন নাই আপুনি এটা বাক্যৰ বা এটা ক্লজৰ সহায়ত আপুনি মিনিংটো প্ৰকাশ কৰিলে আপুনি কলে যে I can do it মই এটো কৰিব পাৰো ঠিক আছে নেক্সট সেন্টেন্স হক নেক্সট সেন্টেন্স কি কৈছে she is a smart girl এই বাক্যটো হক কি কৈছে she is a smart girl তাই এগৰাকী স্মাৰ্ট ছোৱালী আপুনি এই বাক্যটো ক'বলৈ যাওঁতে অন্য কোনো বাক্য বা অন্য কোনো ওয়াৰ্ডৰ সহায় ল'ব লগা হৈছে নেকি নাই হোৱা অন্য কোনো ক্লজৰ সহায় নলৱাকৈ যেতিয়া আপোনালোকে এনে ধৰণে বাক্যখিনি ক'ব পাৰিব ইয়াক কোৱা হয় সিম্পল সেন্টেন্স বা ইনডিপেন্ডেন্ট ক্লজ ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে দে প্লে হিহতি খেলে দে প্লে ইন দ্য ইভিনিং হিহতি আবেলি খেলে সো আপুনি হিহতি কেনেদৰে খেলে কি খেলে এই বিলাকৰ কোনো সহায় নলৱাকৈ আপুনি বাক্যটো ক'ব পাৰিছে যে দে প্লে ইন দ্য ইভিনিং হিহতি আবেলি খেলে এতিয়া আপোনালোকে নিশ্চয় বুজিব পাৰিলে সিম্পল সেন্টেন্সত মাত্ৰ এটাই ক্লজ থাকে হেই ক্লজটো হ'ব ইনডিপেন্ডেন্ট ক্লজ সো এতিয়া চাও আমি কম্পাউন্ড সেন্টেন্স কেনেদৰে ফৰ্ম হ'ব কম্পাউন্ড সেন্টেন্সত কেটা ক্লজ থাকিব কি ক্লজ থাকিব এই সকলোখিনি জানিবলৈ যত্ন কৰিম এতিয়া চাও আমি কম্পাউন্ড সেন্টেন্স কি হয় কম্পাউন্ড সেন্টেন্সত দুটা বা তাতোধিক ইনডিপেন্ডেন্ট ক্লজ সংযোজিত হৈ থাকিব দুটা বা তাতোধিক ইনডিপেন্ডেন্ট ক্লজ বা সিম্পল সেন্টেন্স এটা কম্পাউন্ড সেন্টেন্সত থাকিব পাৰে এটো যে কম্পাউন্ড সেন্টেন্স ইয়াৰ ফ্ৰন্টত মই লিখা আছে ইনডিপেন্ডেন্ট শৰ্টত লিখি থৈছো ইনডিপেন্ডেন্ট প্লাস ইনডিপেন্ডেন্ট যেতিয়া দুটা বা তাতোধিক ইনডিপেন্ডেন্ট ক্লজ এটা বাক্যত সংযোজিত হৈ থাকিব এটা বাক্যত থাকিব তাক কোৱা হয় কম্পাউন্ড সেন্টেন্স আৰু এই দুটা ইনডিপেন্ডেন্ট ক্লজ সংযোজিত কৰে বা এটা বাক্যত আমি মিলাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কিছুমান কনজাংচনৰ সহায় লৈ বাক্যখিনি সংযোজিত কৰিব লগা হয় বাক্যখিনি মিলাব লগা হয় এই এনে ধৰণৰ বাক্যখিনি কোৱা হয় কম্পাউন্ড সেন্টেন্স আৰু কম্পাউন্ড সেন্টেন্সত জেনাৰেলি ফ্যান বয়জৰ যিকেটা কনজাংচন হয় হেকেটা ইউজ হয় আৰু কেতিয়াবা কমা ব্যৱহাৰ হয় গতিকে যদি আপোনালোকে ফ্যান বয়জৰ ভিডিওটো চোৱা নাই ফ্যান বয়জৰ যিকেটা কনজাংচন হেকেটাৰ বিষয় নাজানে
সেই ভিডিওটোৰ লিংকো মই ওপৰৰ আই বটম ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে চাই লৈ সহজে শিকিব পাৰিব সো এতিয়া চাওক আমি অলৰেডি গম পালো যে কম্পাউণ্ড সেন্টেন্সত দুটা বা তাতোধিক ইন্ডিপেন্ডেন্ট ক্লজ থাকে আমি বাক্যটো পঢ়াৰ লগে লগে আমি গম পাব পাৰো যে কোন দুটা ডিপেন্ডেন্ট ক্লজ হয় কোনটো ইন্ডিপেন্ডেন্ট ক্লজ হয় এন্ড আমি বাক্যটো পঢ়িয়ে চিনাক্ত কৰিব পৰা হ'ব লাগিব সো তিনটা এক্সাম্পল আছে এই তিনটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে I wanted to এই বাক্যটো চাওক কি কৈছে I wanted to help the man এই বাক্যটো কি কৈছে I wanted to help the man মই মানুহজনক সহায় কৰিব বিচাৰিছিলো বাক্যটো চাওক কি কৈছে I wanted to help the man তাৰ পিছত মই ব্যৱহাৰ কৰিছো but he was not at home এই বাক্যটো কি ক'লে চাওক but he was not at home এটা চাওক এই বাটটো বাদ দিয়ক আপোনাৰ বাটটো নাই বুলি ধৰি লওক মই এই দুটা ক্লোজ বুলি ধৰি লৈছো এইটো এটা ক্লোজ আৰু হিৰ পৰা এইখিনি লৈকে এটা ক্লোজ এটা চাওক বাক্যটো কি কৈছে I wanted to help the man মই মানুহজনক সহায় কৰিব বিচাৰিছিলো এই বাক্যটো কোনো অন্য বাক্যৰ সহায় নোলোৱাকৈ অৰ্থ প্ৰকাশ কৰিছে I wanted to help the man মই মানুহজনক সহায় কৰিব বিচাৰিছিলো তাৰ পিছত কি কৈছে he wasn't at home তেওঁ ঘৰত নাছিল কোনো বাক্যৰ সহায় নোহোৱাকৈ এই বাক্যটো এটা কমপ্লিট সেন্স প্ৰকাশ কৰিছে গতিকে দুইটা ইন্ডিপেন্ডেন্ট ক্লজক আমি সংযোজিত কৰিছো এই বাট কনজাংশনটোৰ সহায়ত গতিকে এই বাক্যটো হৈ পৰিলে কম্পাউণ্ড সেন্টেন্স কাৰণ দুইটা ইন্ডিপেন্ডেন্ট ক্লজ হয় সো বাটটো এটা কনজাংশন সো বাটটো কনজাংশন হিচাপে বাক্য দুটা সংযোগ কৰিবলৈ আমি ব্যৱহাৰ কৰিলো আৰু এই বাক্যটো হৈ পৰিলে কম্পাউণ্ড সেন্টেন্স ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে she will go to market এটো চাওক কি কৈছে she will go to market তাই বজাৰলৈ যাব এটা কমপ্লিট সেন্স প্ৰকাশ কৰিছে she will go to market তাই বজাৰলৈ যাব এটা কমপ্লিট সেন্স অন্য কোনো বাক্যৰ সহায় নোলোৱাকৈ এই বাক্যটো এটা মিনিং প্ৰকাশ কৰিছে তাৰ পিছত চাওক কি কৈছে তাৰ পিছত and এই কনজাংশনটো আছে তাৰ পিছত কৈছে buy some books অলপ কিতাপ কিনিব এইটো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে মানে বাক্যটো এনেকুৱা হৈছে she will go to market she will buy some book তাই অলপ কিতাপ কিনিব দুইটা সেন্টেন্সে ইন্ডিপেন্ডেন্টলি নিজৰ সেন্স এক্সপ্ৰেছ কৰিছে গতিকে দুইটা ইন্ডিপেন্ডেন্ট ক্লজ এই ইন্ডিপেন্ডেন্ট ক্লজ দুটা আমি সংযোজিত কৰিলো এন্ড কনজাংশনৰে গতিকে বাক্যটো কি হৈ পৰিলে দুটা ইন্ডিপেন্ডেন্ট ক্লজ আছে গতিকে বাক্যটো হৈ পৰিলে কম্পাউণ্ড সেন্টেন্স এতিয়া আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিছে ঠিক তেনে ধৰণে লাষ্টৰ বাক্যটো কি কৈছে he bought a bike he এখন বাইক কিনিছিল তাৰ পিছত চাওক কি কৈছে এই for টো মই কনজাংশন হিচাপে ইউজ কৰিছো তাৰ পিছত চাওক কি কৈছে 50,000 rupees এই বাক্যটো চাওক কি কৈছে he bought a bike he এখন বাইক কিনিছিল এইটো এটা ইন্ডিপেন্ডেন্ট ক্লজ ই অন্য কোনো ক্লজৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱা নাই ই কৈছে যে মই হি এখন বাইক কিনিছিল বাস কমপ্লিট সেন্স তাৰ পিছত চাওক কি কৈছে তাৰ পিছত যদি মই কওঁ he paid 50,000 rupees he paid 50,000 rupees তেওঁ 50,000 টকা দিছিল বা পে কৰিছিল কোনো বাক্যৰ সহায় নোলোৱাকৈ ইউ অৰ্থ প্ৰকাশ কৰিছে he paid 50,000 rupees তেওঁ 50,000 টকা দিছিল গতিকে দুইটা ইন্ডিপেন্ডেন্ট ক্লজ এটো ইন্ডিপেন্ডেন্ট ক্লজ মই he paid 50,000 rupees to মই বাক্যটোত for কনজাংশনটো ব্যৱহাৰ কৰি কৈছো যে he bought a bike for 50,000 rupees মানে তেওঁ বাইকখন 50,000 টকাত কিনিছিল মই he paid to অতৰাই মই কি কৰিলো for 50,000 rupees কৰি দিলো সো এই দুইটা যেতিয়া ইন্ডিপেন্ডেন্ট ক্লজ হল তেতিয়া এই বাক্যটো হৈ পৰিলে কম্পাউণ্ড সেন্টেন্স এতিয়া আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিলে কম্পাউণ্ড সেন্টেন্স কেনেদৰে ফৰ্ম হয় আৰু কম্পাউণ্ড সেন্টেন্সক আপোনালোকে ৰিকগনাইজ কৰিব পাৰিব এতিয়া চাও আমি কমপ্লেক্স সেন্টেন্স এতিয়া আপোনালোকে বোৰ্ডত তিনটা কমপ্লেক্স সেন্টেন্সৰ এক্সাম্পল দেখিবলৈ পাইছে এতিয়া চাওক কমপ্লেক্স সেন্টেন্স কি হয় কমপ্লেক্স সেন্টেন্স এটা ফৰ্ম হ'বলৈ যাওঁতে সেই সেন্টেন্সটোত এটা ইন্ডিপেন্ডেন্ট ক্লজ আৰু এটা ডিপেন্ডেন্ট ক্লজ থাকিব লাগিব সো এতিয়া আমি কোনো এটা কমপ্লেক্স সেন্টেন্স ফৰ্ম কৰিবলৈ যাম সেই কমপ্লেক্স সেন্টেন্সটোত এটা ইন্ডিপেন্ডেন্ট ক্লজ আৰু এটা ডিপেন্ডেন্ট ক্লজ থাকিব লাগিব মই অলৰেডি কৈ আহিলো যে ডিপেন্ডেন্ট ক্লজবোৰ কি হ'ব হয়তো নাউন ক্লজ হ'ব নতুবা এডভাৰ্ব ক্লজ নতুবা এডজেক্টিভ ক্লজ যিকোনো এটা ক্লজ হ'ব পাৰে সো ডিপেন্ডেন্ট ক্লজ থাকিব আৰু এটা ইন্ডিপেন্ডেন্ট ক্লজ থাকিব আৰু ডিপেন্ডেন্ট ক্লজ ইন্ডিপেন্ডেন্ট ক্লজ ফৰ্ম হৈ এটা কমপ্লেক্স সেন্টেন্স লৈ ৰূপান্তৰিত হ'ব সো তিনটা এক্সাম্পল আছে এই তিনটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে চাওক she goes outside এই বাক্যটো কি কৈছে she goes outside তাই বাহিৰলৈ ওলাই যায় she goes outside তাই বাহিৰলৈ ওলাই যায় এটা কমপ্লিট সেন্স প্ৰকাশ কৰিছে মই ধৰক আপোনাক কলো she goes outside তাই বাহিৰলৈ ওলাই যায়
আপুনি বুজি পাইছে যে তাই বাহিৰলৈ ওলাই যায় সো এতিয়া চাওক তাৰ পিছৰ অংশতে কি কৈছে চাওক whenever she gets angry যেতিয়াই তাই খং উঠে বুলি ক'লে আপুনি কিবা এটা মিনিং উলিয়াব পাৰিব জানো যেতিয়াই তাই খং উঠে কি কৰে তেনেকুৱা কথা আহে গতিকে whenever she gets angry এইটো হ'ল dependent clause আৰু she goes outside এইটো হ'ল independent clause গতিকে independent আৰু dependent গোট খাই কি হ'ব complex sentence হ'ব তেতিয়া বাক্যটো কি আছে she goes outside তাই বাহিৰলৈ ওলাই যায় whenever she gets angry যেতিয়াই তাই খং উঠে তাই বাহিৰলৈ ওলাই যায় এই এনে ধৰণে যিখিনি কমপ্লেক্স সেন্টেন্স খিনি এনে ধৰণে ফৰ্ম হ'ব আমি এই whenever she gets angry টু বাক্যৰ আগতো ক'ব পাৰো whenever she gets angry she goes outside এনে ধৰণেও ক'ব পাৰো বা মই ক'ব পাৰো whenever I get angry যেতিয়া মোৰ খং উঠে I go to a park মই এখন পাৰ্কলৈ যাওঁ এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো আৰু কমপ্লেক্স সেন্টেন্সত কেতিয়াবা do as soon as এনে ধৰণৰ যিখিনি এডভাৰ্ব হয় এই এডভাৰ্ব খিনিও ইউজ হয় সো do as soon as দেখাৰ লগে লগে আপোনালোকে গম পাব লাগিব হেইটো এটা কমপ্লেক্স সেন্টেন্স ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে চাওক You should carry a water bottle. তুমি এটা water bottle carry কৰা উচিত মই আপোনাক কৈছো যে আপুনি এটা পানী বটল লৈ যাব লাগে আপুনি জলকে যায় মানে পানী বটলটা লৈ যাব লাগে এটা কমপ্লিট সেন্স প্ৰকাশ কৰিছে যদি পিছৰ অংশতে যদি কয় wherever you go তুমি জলৈকে যোৱা এই বাক্যটো wherever you go তুমি জলৈকে যোৱা কিবা অৰ্থ ওলাইছে নে নাই ওলোৱা ই হল ডিপেন্ডেন্ট ক্লজ ই এটা অন্যটা ক্লজৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে গতিকে এটো ইন্ডিপেন্ডেন্ট ক্লজ এটো ডিপেন্ডেন্ট ক্লজ দুইটা গুট খাই কি হল কমপ্লেক্স সেন্টেন্স বাক্যতে বুজালে যে you should carry a water bottle তুমি এটা water bottle carry কৰা উচিত wherever you go তুমি জলৈকে যোৱা তুমি এটা water bottle carry কৰা উচিত গতিকে এই বাক্যটো হৈ পৰিলে কমপ্লেক্স সেন্টেন্স ঠিক তেনে ধৰণে লাষ্ট এক্সাম্পলটো চাওক লাষ্ট এক্সাম্পলটো কি কৈছে I didn't understand মই বুজি নাপালো মই বুজি পোৱা নাছিলো বাস কমপ্লিট মই বুজি পোৱা নাছিলো বুলি কোৱাৰ লগে লগে এটা কমপ্লিট সেন্স প্ৰকাশ কৰিছে তাৰ পিছত সব কি কৈছে what she said এই বাক্যটো আছে what she said তাই কি কৈছিল নাই কোনো এক্সাক্ট প্ৰপাৰ মিনিং ওলাই অহা নাই তাই কি কৈছিল তাৰ পিছত কি আমি একো ধৰিব পৰা নাই যদি মই গোটেই বাক্যটো কওঁ I didn't understand what she said তাই কি কৈছিল মই বুজা নাছিলো এনে ধৰণে মিনিং খিনি প্ৰপাৰ মিনিং খিনি ওলাব যেতিয়া এটা ডিপেন্ডেন্ট ক্লজ ইন্ডিপেন্ডেন্ট ক্লজ গুট খাই এই বাক্যটো হৈ পৰিলে কমপ্লেক্স সেন্টেন্স এতিয়া আপোনালোকে হয়তো নিশ্চয় কমপ্লেক্স সেন্টেন্সৰ আইডিয়াটো ল'ব পাৰিলে ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো as soon as he saw me হি মোক দেখাৰ লগে লগে কি তাৰ পিছত সেই বাক্যটো কোনো প্ৰপাৰ মিনিং উলিয়াব পৰা নাই as soon as he saw me he ran away তেওঁ দৌৰি গুচি গল he ran away বুলি কোৱাৰ লগে লগে এটা প্ৰপাৰ মিনিং ওলাইছে যে হি দৌৰি পলালে যদি as soon as he saw me বুলি কওঁ তাৰ প্ৰপাৰ মিনিং নাই ওলোৱা গতিকে দুইটা বাক্য গুট খাই এটা কমপ্লেক্স সেন্টেন্সলৈ ৰূপান্তৰিত হৈছে আমি কৈছো যে as soon as he saw me he ran away হি মোক দেখাৰ লগে লগে দৌৰি পলাল এনে ধৰণে আমি কম্পাউণ্ড সেন্টেন্স ফৰ্ম কৰিব লাগে ঠিক তেনে ধৰণে do although ইউজ কৰি আমি ব্যৱহাৰ কৰিব পাৰো do he is hard working যদিও তেওঁ কষ্ট কৰে যে যদিও তেওঁ এজন কষ্ট কৰা মানুহ do he is hard working যদিও তেওঁ কষ্ট কৰা মানুহ কিবা অৰ্থ ওলাইছে নে যদিও তেওঁ কষ্ট কৰা মানুহ কি হৈছে তাৰ পিছত আমি ক'ব পাৰো still he is not getting success তেওঁ সফলতা পোৱা নাই এনে ধৰণে আমি ক'ব পাৰো আমি যদি বাক্যটো কওঁ he is not getting success তেওঁ সফলতা পোৱা নাই এটা প্ৰপাৰ সেন্স আহিছে কিন্তু do he is hard working প্ৰপাৰ সেন্স নাই অহা তেনেকুৱা ক্ষেত্ৰত আমি গোটেই কমপ্লিট বাক্যটো ক'ব লাগিব do he is hard working he is not getting success এনে ধৰণে আমি কমপ্লেক্স সেন্টেন্স খিনি ক'ব লগা হয় সো আশা কৰো যি সকলে এই ভিডিওটো হেকলৈকে চালে নিশ্চয় বুজিব পাৰিলে সিম্পল সেন্টেন্স কম্পাউণ্ড সেন্টেন্স আৰু কমপ্লেক্স সেন্টেন্স আমি কেনেদৰে ফৰ্ম কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ সকলো ছাত্ৰ ছাত্ৰীৰ মাজত এই ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ঘৰতে থাকি ইংৰাজী গ্ৰামাৰৰ এই টপিকবোৰ সহজে শিকিব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে